বেক টু মাই ইউটিউব চেনেল কৃষাংগ ব্লগছ। তো আজি এটা ৰেচিপি চালিয়া ভিডিঅ' লৈ আহিছোঁ। আমি গাহৰি মাংস বনাম। তো লগৰটোৰ ঘৰত আছোঁ, তাত তাৰমানে আজি মাকো নাই, সেইকাৰণে আমি অলপ ৰেচিপি এটা ভিডিঅ' এটা লৈ আহিলোঁ। তো আজি ভিডিঅ'টো চাওক ধুনীয়াকৈ, কেনেকুৱা হয়, কিহেদি বনাওঁ আপোনালোকক চবখিনি দেখাই যাম। মাংস লৈ অহা হৈ গ'ল, তো চাই থাকক। লগ পাই আছোঁ, ধুনীয়াকৈ বইল হৈ আছে। তো বইল হোৱাৰ পাছত ভাজিম। সদায় গাহৰি মাংস সদায় বইল কৰি কিনে খাব লাগে। তো গাইছ, আদা নহৰুটো আমাৰ বটা হ'ব। এতিয়া মানে পিঁয়াজ চিয়াজ কাটি আছে ধুনীয়াকৈ, পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি লওঁ গোটেইখিনি। তো গাহৰিটো আমাৰ ধুনীয়াকৈ বইল হৈ গৈছে। তো এতিয়া আমি গেছটো নমাই দিলোঁ। তো এতিয়া চালিয়াকৈ থাকক, তাৰপিছত ভাজি আছোঁ। থাকক, অন কৰি দিলোঁ ধুনীয়াকৈ। তো জ্বলি গৈছে। তো ইয়াতে তেলটো দি ল'ম এতিয়া। তো এতিয়া ধুনীয়াকৈ কেৰাহীটো গৰম হৈছে, এতিয়া তেলটো দি লওঁ। এইটো বেলেগ বুলি নাভাবিব, ঘৰত তেলেই হয়। তেল বেছি হলে বেয়া লাগা ঠিকে আছে, বাছ। বেয়া লাগব বেছি তেল তো তেলটো গৰম হৈ গৈছে, এতিয়া আমি পিঁয়াজখিনি দি লওঁ। মাংস চাংসখিনি আমাৰ হৈ গৈছে বঢ়িয়াকৈ, বইল হৈ গৈছে, আলু চালু কাটা হৈ গৈছে। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লওঁ। তো মাংসটো ধুনীয়াকৈ দি দিছোঁ, 100 টকাৰ মাংস, দুজন ল'ৰা বঢ়িয়াকৈ হৈ যাব। মাংসটো ধুনীয়াকৈ ভাজি লওঁ এতিয়া। গাহৰি মাংস ন, তেল বহুত কমকৈ দিলে হৈ যায়, তেলটো সিজে উঠি যায়, তেলটো ধুনীয়াকৈ উঠি যাব। চাউণ্ডটো বা কেনেকুৱা পাই আছে গম পোৱা নাই আৰু। তো গেছটো অলপমান কমাই দিছোঁ, গেছটো বহুত হৈ গৈছে। সোৱাদ অনুসাৰে আমি নিমখটো দি দিলোঁ ধুনীয়াকৈ। তেল উঠি গৈছে, চাব পাৰে আপোনালোকে। সেইকাৰণে কৈছিলোঁ গাহৰি মাংসত ইমান তেল দিবা নালাগে, বঢ়িয়াকৈ হৈ যায়। অলপ হৈ যায়। তো এতিয়া মিট মছলাটো ধুনীয়াকৈ দি দিয়া, অলপ দিলে হ'ল, মছলা বেছি খাবা নেকি? অলপ ৰেডটো দিয়া, বেছি জ্বালা হ'ব চাবা দে। বাছ হৈ যাব বে। ধুনীয়াকৈ মাৰি দিওঁ। কালাত চালিয়া হৈছে কিন্তু, বেলেগ যি নকওঁ, কালাত চালিয়া হৈছে, গম পাওঁ এইটো বাবা। খাইছে অলপ, অলপ পানী দি দিছোঁ। পানী অলপে দিম আমি, একদম ধুনীয়াকৈ গৰম পানী দি দিছোঁ। অলপ অকণমান দি দিয়া, বাছ হৈ যাব অলপ। ধুনীয়াকৈ গ্ৰেভি কৰিম ন আমি, অকণমান দি দিয়া আৰু অকণমান বাছ হৈ যাব। আমাৰ মাংসখিনি ৰেডি, একদম ধুনীয়াকৈ। কালাৰটো চাওক কি ধুনীয়া হৈছে। এতিয়া খোৱাহে কথা, খাই লৈ কিনে ৰিভিউটো দি আছোঁ, বুজিছা না। আঞ্জাখিনি হৈ গ'ল, এতিয়া ধুনীয়াকৈ ভাত খাব গৈছোঁ ধুনীয়াকৈ। তো খাই লৈ কিনে আপোনালোকক ঘৰত গৈ কিনে লগ পাই আছোঁ। ঘৰে পাই গ'লোঁ। তো নিজে বনোৱা হিচাপত খানাটো খাই বহুত ভাল লাগিল। তো আজি একদম চিম্পল এটা ৰেচিপিৰ ব্লগ এটা দিলোঁ। তো আজি ব্লগটো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব, আৰু যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাই আছোঁ নতুন এটা ভিডিঅ' লৈ। বাই বাই।